হেল্ল' এভৰিৱান, আপোনালোকৰো নাৰিকল গছ আছে নেকি? আৰু ঘৰতে নাৰিকল গছ থাকিও ঘৰৰ নাৰিকল খাব নাপায়? কলিতে গোটেই নাৰিকলখিনি কেৰ্কেটুৱাই খাই শেষ কৰি থয়। আৰু যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকৰো, আমি যিহেতু বহুতবাৰ ভুগিলোঁ, এটাও আমি ঘৰৰ নাৰিকল খাব নাপাওঁ অন্য বছৰে। কিন্তু এইবাৰ আমি এটা উপদেশ পাইছোঁ আৰু আপোনালোককো জনাব বিচাৰিছোঁ। কি কৰিব আপোনালোকে শুনক। এখন ৰঙা কাপোৰ তাতে নিচিনাকৈ লগাই থৈ দিব আৰু কেৰ্কেটুৱা নাহে। আৰু দেখিছেনে আমাৰ এইবাৰ নাৰিকল কেনেকৈ লাগি আছে? যিহেতু নাৰিকল আমাৰ সকলোৰে প্ৰয়োজন, যিকোনো অনুষ্ঠান হ'লে আমাক নাৰিকল লাগে। গতিকে ঘৰৰ নাৰিকল হ'লে আৰু কি লাগে। আৰু যিহে দাম বাঢ়িছে বজাৰত নাৰিকল কিনিব গ'লে আপোনালোকে জানেই। গতিকে এইটো কৰি চাব, যদি প্ৰমাণ পায় তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু আমিও জনা নাছিলোঁ, আমাকো বেলেগে কৈছে, আমি কৰি চালোঁ আৰু ফলটো পালোঁ। চ' যোনসকলে এতিয়ালৈকে জনা নাই তেওঁলোকে কৰি চাব পাৰে, আৰু যোনসকলে জানে তেওঁলোকেতো জানেই। চ' ভিডিঅ'টো আজি ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।